হাই, মই প্ৰিয়াংশী। অসমৰ পৰা প্ৰায় 14,000 ফুট উচ্চতাত বিচাৰি পালোঁ আমাৰ জুবিন দাক। ফুৰিবলৈ ওলাইছিলোঁ, কিন্তু আপুনি যদি অসমীয়া তেন্তে বুজি পাব যে ফুৰাই হওক বা আন কিবাই হওক অন্তৰখনে শান্তি কিন্তু ক'তো নাপায়। কাৰণ আমি নিজৰ আত্মাক হেৰুৱাইছোঁ আমাৰ জুবিন দাক। চিলাপাছৰ ভিতৰত আছে ধুনীয়া চিলা লেক আৰু তাত আছে এটা অকল্পনীয় কাহিনী। এয়া চেলাপাছ, মাটিৰ পৰা প্ৰায় 13,700 ফিট ওপৰত টাউনৰ এখন ধুনীয়া ঠাই। চেলাপাছত আছে এটা অকল্পনীয় কাহিনী। চেলাই নিজৰ এই ঠাইত দেশৰ বাবে দেহ ত্যাগ কৰিছিল। আৰু সেই কাহিনীৰ ভিতৰতে চাওকচোন কেনেদৰে সোমাই পৰিছে আন এটি কাহিনী। এয়া চেলাপাছত আমাৰ জুবিন দা নিজৰ অসমখনৰ বাবে, নিজৰ জাতিটোৰ বাবে নিজৰ গোটেই জীৱনটো উচৰ্গা কৰি দিলে। ক'ত যে নাই জুবিন দা, য'তেই যাওঁ তাতেই চোন বিচাৰি পাওঁ তেওঁক। চেলাই ন্যায় বিচৰা নাছিল, আমাৰ জুবিন দাও কেতিয়াও ন্যায় বিচৰা নাই। কিন্তু চেলাক ন্যায় দিয়া হৈছিল চীনা সৈন্যক পৰাস্ত কৰি। আৰু আমাক জুবিন দাৰ ন্যায় লাগে, জুবিন দাৰ ঘটনাৰ লগত জড়িত প্ৰতিজনৰ সত্যতা বাহিৰলৈ আনি।